অনন্য অনাদিকালৰ পৰা প্ৰবহমান তুমি এটি অতুলনীয় সত্তা তুমি শ্ৰুতশ্ৰেণী গৌৰবিনী যাজ্ঞকেনী সমস্ত জগতৰ মেঘ মৰা বুজাই তোমাৰ প্ৰাত্যহিকতা সুখ দুখৰ মোহনা মুখত নিমাতে তুমি হেপাহৰ বৰষুণ পাহাড়ে ভৈয়ামে নগরে শহরে মাথু তোমারে মৌখনা জীবন মালিকা অর্ধকা ঘুরি সৃষ্টির মুকুটা কিসি তুমি সমন্বয়ৰ মেঘৰঞ্জনী কতবার তুমি লাঞ্ছিতা বঞ্চিতা ধৰ্ষিতা তথাপিতো তুমি নোহোৱা ক্লান্তি মাথো বই থাকা জোনাকৰ পুতি বিচাৰি তুমি গজকামিনী ধন্যবাদ আপুনি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম বিভাগৰ ৬ষ্ঠ স্থান অধিকাৰ কৰি পৰৱৰ্তী সময়ত অসম চৰকাৰৰ এগৰাকী ৰাজপত্ৰিক বিষয়া হিচাপে চাকৰিত যোগদান কৰে কৰ্মক্ষেত্ৰত দক্ষতাৰে নিজৰ কৰ্ম সম্পাদন কৰাৰ সমান্তৰালভাৱে আপুনি ৰন্ধন প্ৰকৰণৰ কামতো দক্ষতা প্ৰদৰ্শন কৰি এগৰাকী সুগৃহিণী পৰিচয় দাঙি ধৰিছে অতি ব্যস্ততাৰে ভৰা চাকৰি জীৱনৰ মাজতো এই বিষয়ৰ চৰ্চা অব্যাহত ৰখাৰ বাবে আপুনি ৰেঙনি গৃহিণী ছুপাৰষ্টাৰ ২০১৮ সংস্কৰণৰ দ্বিতীয় ৰাণাৰ্ছ আপ পদক দখল কৰিবলৈ সক্ষম হয় সেই মহান নাৰী আপোনাৰ এই কৰ্মৰাজিক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ আপোনাৰ এই কৰ্মৰাজিৰ প্ৰতি সন্মান জনাই আজি আন্তৰ্জাতিক নাৰী দিৱসৰ এই পবিত্ৰ ক্ষণত আমি আপোনাক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আমাৰ একান্ত কামনা সুশান্তি আৰু সফলতা আপোনাৰ জীৱনৰ সহস্ৰ হওক পৰম পিতা পৰমেশ্বৰে আপোনাৰ সদায় প্ৰদান কৰক তাৰেই কামনাৰে সভানেত্ৰী মীনাক্ষী গগৈ সম্পাদিকা ৰাণু তামুলী অসমীয়া মহিলা মঞ্চ ধন্যবাদ আনন্দিত অনুভৱ কৰিছোঁ আৰু যিসকল শুভাকাংক্ষীয়ে মোক আজি এই অনুষ্ঠানটিলৈ আমন্ত্ৰণ কৰি আহিলে সেইসকল শুভাকাংক্ষীলৈ মই আজি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি এই আন্তৰ্জাতিক মহিলা দিৱসৰ বিষয়ে আপোনালোকে সকলোৱে অৱগত যে এখন সুস্থ সবল সমাজ গঢ় দিবৰ কাৰণে পুৰুষ নাৰী সকলোৰে সমানে কাম কৰি যাব লাগিব আমি তেতিয়াহে এখন সুস্থ সমাজৰ কল্পনা কৰিব পাৰিম নাৰীগৰাকী এইখিনি কৰিবলৈ যাওঁতে নাৰীগৰাকী কিন্তু নিজে সুস্বাস্থ্যৰ গৰাকী হ'ব লাগিব তেতিয়াহে এইবিলাক কামত মনোনিৱেশ কৰিবলৈ উৎসাহ দিবলৈ পোৱা হ'ব আপোনাৰ ব্যৱহাৰৰ বাবে জনসাধাৰণৰ মাজত আপুনি এগৰাকী জনপ্ৰিয় চিকিৎসক হিচাপে সুখ্যাতি লাভ কৰিছে হে মহান নাৰী আপোনাৰ এই কৰ্মৰাজিক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ আপোনাৰ এই কৰ্মৰাজিৰ প্ৰতি সন্মান জনাই আমি আন্তৰ্জাতিক নাৰী দিৱসৰ এই পবিত্ৰ ক্ষণত আমি আপোনাক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আমাৰ একান্ত কামনা সুখ শান্তি আৰু সফলতা আপোনাৰ জীৱনৰ সহস্ৰ হওক পৰম পিতা পৰমেশ্বৰে আপোনাক সদায় প্ৰদান কৰক তাৰ কামনাৰে ৰাণু তামুলী সম্পাদিকা মীনাক্ষী গগৈ সভানেত্ৰী অসমীয়া মহিলা মঞ্চ ধন্যবাদ আৰু মই এই সম্বৰ্ধনা নাৰী জাতিটোলৈ জয় জয়তে মই আন্তৰ্জাতিক নাৰী শুভকামনা জনাইছোঁ পৰম শ্ৰদ্ধাৰ আজি এই প্ৰেক্ষাগৃহত উপস্থিত থকা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক প্ৰতিনিধিত্ব কৰি অহা অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বাটকুৰি বাই আহি ইয়াত উপস্থিত হোৱা সকলো শ্ৰদ্ধাভাজন উপস্থিত ব্যক্তিলৈ শ্ৰদ্ধা জনাইছোঁ মোৰ এজন নমস্য ব্যক্তি বৰডুবি অঞ্চলৰ সাহিত্যৰ ক্ষেত্ৰত বিশেষ দখল থকা ননী বৰদলৈ দাদালৈ মোৰ শ্ৰদ্ধা নিবেদিছোঁ অসমীয়া মহিলা মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী
সম্পাদিকা প্ৰমুখে সমূহ বিষয়ববীয়ালৈ আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ আৰু আজি এই কোনোবাখিনি যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। কৃষ্ণ শংকৰ অসমীয়া মহিলা মঞ্চ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু তিনিচুকীয়াবাসী ৰাইজৰ সহযোগত তথা স্থানীয় বৰদবী ৰাইজৰ সহযোগত আজি আয়োজন কৰা আন্তৰ্জাতিক নাৰী দিৱসৰ এই কাৰ্যসূচীত উপস্থিত আমাৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল তথা অসমীয়া মহিলা মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সমূহ বিষয়ববীয়াসকল আৰু বিভিন্ন জিলাৰ পৰা অহা বিষয়ববীয়াসকল ইয়াত উপস্থিত আমাৰ সাংবাদিক ককাইদেউসকল তথা এই নাৰী দিৱস উপলক্ষে আজি বঁটা প্ৰদান তথা সমূহ অনুষ্ঠানৰ লগত জড়িত আমাৰ বৰদবী অঞ্চলৰে মহিলাসকল আৰু আজি বঁটা পাব শ্ৰদ্ধাৰ বাইদেউসকল সকলোকে আজি এই নাৰী দিৱসত অসমীয়া যুৱ মঞ্চ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। কিন্তু এটা কথা মই অন্তৰৰ পৰা ক'ব বিচাৰিছোঁ মোৰ ব্যক্তিগত মতামত, নাৰী দিৱস 8 মাৰ্চ তাৰিখে উদযাপন কৰা হয় সমগ্ৰ বিশ্বতে, কিন্তু মোৰ অন্তৰত মই ব্যক্তিগত মতামত কৈছোঁ, মোৰ অন্তৰত কিন্তু প্ৰতিদিনাই এজনী নাৰীক যিদৰে নাৰী দিৱস এতিয়া সন্মান জনা হয় শুভেচ্ছা জনোৱা হয়, কিন্তু প্ৰতিদিনাই মোৰ অন্তৰৰ পৰা প্ৰতিগৰাকী নাৰীক মই সন্মান জনাওঁ। যিহেতু মোৰ মায়ে মোক বহুত কষ্টত ডাঙৰ কৰিছে, মই আজি মঞ্চৰ বক্তৃতা আগবঢ়াব লৈছোঁ সকলো মোৰ অন্তৰৰ পৰা ক'ব বিচাৰিছোঁ, কাৰণ মই দেখিছোঁ এজনী মহিলাৰ দুখ কি। আজি এই অসমীয়া মহিলা মঞ্চ কেন্দ্ৰীয় সমিতিয়ে যি বঁটা পদক আৰু সমতা অনুষ্ঠান পাতিব লৈছে, লক্ষ্য উদ্দেশ্য এয়াই যে আমাৰ মহিলাসকল আজি অৰ্থনৈতিকভাৱে সাংস্কৃতিকভাৱে বা আপোনাৰ সামাজিকভাৱে ৰাজনৈতিকভাৱে প্ৰতিটো ক্ষেত্ৰত যাতে আগবাঢ়ি যাব পাৰে। আৰু ইয়াত আজি যিসকল আমাৰ বাইদেউসকলক শ্ৰদ্ধাৰ বাইদেউসকলক সম্বৰ্ধনা জনোৱা হৈছে, তেওঁলোকক আমি উৎসাহ জনাব বিচাৰিছোঁ যে এই বাইদেউসকলক দেখি পিনি অনুপ্ৰেৰণা পাই পিনি আমাৰ গাঁৱে ভূঞে থকা আমাৰ আনকি নদীৰ কাষৰ মাথাইৰ কাষৰ যিমান ভিতৰুৱা অঞ্চলৰ মহিলা হওক তেওঁলোকক যাতে মনৰ উৎসাহ পাই পিনি তেওঁলোকক আগবাঢ়ি আহে, নিজৰ কৰ্মক্ষেত্ৰত তেওঁলোকে যাতে আগবঢ়াৰ এটা প্ৰেৰণা পায়, সেই লক্ষ্য উদ্দেশ্যে অসমীয়া মহিলা মঞ্চ কেন্দ্ৰীয় সমিতিয়ে যি আজি আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে বঁটা প্ৰদান তথা সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছে, ইয়াত আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু প্ৰথমে মই আজি এই অনুষ্ঠানত যি সমৰ্থ ব্যক্তি আমাৰ বাইদেউসকলৰ নাম মই পাঠ কৰিব বিচাৰিছোঁ। ডক্টৰ স্মৃতি ৰেখা ফুকন উপ আৰক্ষী অধীক্ষক যোৰহাট, ডাক্তৰ মুনমুন দলে বিশিষ্ট চিকিৎসক কুলিয়াজান, শ্ৰীযুতা মিংকি দাস, শিশু উন্নয়ন প্ৰকল্প বিজ্ঞান মহিলা আৰু শিশু উন্নয়ন বিভাগ, শ্ৰীযুতা জোনালী শৰ্মা বিশিষ্ট সমাজসেৱিকা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয়, শ্ৰীযুতা কল্পনা বৰুৱা সমাজসেৱিকা তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী কাকপথাৰ, শ্ৰীযুতা ভাৰতী সোণোৱাল গগৈ ৰাষ্ট্ৰীয় ভাৰতোলক ডিব্ৰুগড় জিলা অসম চৰকাৰ তিনিচুকীয়া, শ্ৰীযুতা স্বৰ্ণ দত্ত বিশিষ্ট বিভিন্ন জিলা সমিতিৰ পৰা মহিলা মঞ্চৰ মুখপাত্ৰ বাইদেউকে আদি কৰি আমাৰ বিভিন্ন জিলা সমিতিৰ পৰা অহা আমাৰ সভানেত্ৰী সম্পাদিকা
আঞ্চলিক সমিতিৰ আমাৰ বিষয়ববীয়াসকল আৰু মোৰ অতি শ্ৰদ্ধাৰ আমি আমন্ত্ৰণ কৰি অনা আমাৰ সাংবাদিক বন্ধুসকল, লগতে শ্ৰদ্ধাৰ আমাৰ বিশিষ্ট সাংস্কৃতিক মহাসভাৰ আমাৰ প্ৰাক্তন সম্পাদক, বিশিষ্ট সাংবাদিক জয়ন্ত ভূঞা ডাঙৰীয়া, আমাৰ ভাতৃপ্ৰতিম অনুজ গগৈ ডাঙৰীয়া, লগতে আজি আমাৰ অতি আদৰৰ বঁটা প্ৰাপক আমাৰ সন্মানীয় অতিথিসকল, বিশিষ্ট বঁটা প্ৰাপক আমাৰ ভাৰতী বৰা বাইদেউ আৰু মোৰ শ্ৰদ্ধাৰ মৰমৰ কণ কণ মইনামণিসকল, সকলোলৈকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থী, কাৰণ আমি কাৰ্যসূচীমতে আমি কৰ্মসমূহ আমি চলাই দিব পৰা নাই, গতিকে আপোনালোকৰ শ্ৰীচৰণত আমি ক্ষমা ভিক্ষা মাগিছোঁ। আপোনালোকৰে এগৰাকী